ব্লগ বনাই নেকি নবনাই নহয় ব্লগে নবনাই পুলিচে ধৰি ল'ব পুলিচে নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে নিশ্চয় ভালেই, আমাৰো ভালেই। আৰু আমি এতিয়া বৰ্তমান গৈ আছোঁ গুৱাহাটীৰ অভিমুখে ট্ৰেইনত কামৰূপত ৰাতি যিখন 8:30 ডিব্ৰুগড়ৰ পৰা যায়। আজিকালি সেইখন 9:45 কৰিলে আৰু আমি তাতে গৈছোঁ 2 টায়াৰত, নহ'লে অকণমান বেটাক লৈ দিগদাৰো হয়। 2 টায়াৰ যদিও বাৰু ছিটবিলাক ঠেকঠেকেই আছিলে দেই, গৈ তথাপিও ভালেই লাগিলে বাৰু। আমি কামাখ্যা ষ্টেচনত নামিলোঁ, যিহেতু কামাখ্যা ষ্টেচনৰ পৰা এয়াৰপৰ্টলৈ অকণমান হ'লেও ওচৰ হয় গুৱাহাটী ষ্টেচনতকৈ। আৰু আমি তাতেই এখন উবেৰ বুক কৰি ল'লোঁ আৰু এয়াৰপৰ্টৰ ওচৰতে আমি এখন হোটেল লৈছোঁ, যিহেতু আমাৰ ফ্লাইট আছে। ক'ত গৈ আছোঁ বাৰু গম পাই থাকিব, শেষত জনাই আছোঁ আপোনালোকক। আৰু এই সেউজীয়া ৰঙৰ বাছখন যে দেখিছে, সেইখন এইবাৰ গভমেণ্টে দিছে, এখন ইলেক্ট্ৰনিক বাছ হয়, তেনেকুৱা বোলে 100খন দিছে। আমি ভূপেন হাজৰিকাৰ যিটো সমাধিক্ষেত্ৰ পাৰ হৈ আহিলোঁ, আপোনালোককো অকণমানকৈ দেখুৱাই ল'লোঁ। আৰু এইখন চানডুবি হয়। আপোনালোকেতো সকলোৱে বহুতেই চাগে গুৱাহাটীলৈ বাৰু গৈছেই, তথাপিও মই আপোনালোকক সৰুকৈ ক্লিপ এটা কৰি দিছোঁ। আমি এয়াৰপৰ্টৰ ওচৰতে ৰুদ্ৰাক্স বুলি এখন আৱাৰলি এখন হোটেল লৈছোঁ, কাৰণ আমাৰ সেইদিনাখনিয়ে ফ্লাইট আছিলে। 3টা বজাত আছিলে ফ্লাইট। আমি কেইঘণ্টামান অকণমান ফ্ৰেছ হৈ লওঁ বুলি ভাবিলোঁ আৰু তাতে এখন হোটেলত খাই বৈ আমি আকৌ এয়াৰপৰ্টলৈ বুলি গ'লোঁ। এইখন চাওকচোন, ফ্লেগখন একদম জিলিকি থাকে নহয় জানো বাৰু, ফ্লেগবিলাক যে। আমি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ফালে গৈ আছোঁ। আৰু আজি ব্লগটো আচলতে কৰাৰ উদ্দেশ্য এটাই, আমাৰ বেটাৰ প্ৰথম ফ্লাইটত উঠিব। তাৰ সেই জাৰ্ণিটো আচলতে মই ৰেকৰ্ড কৰি থৈছোঁ, যাতে ভিডিঅ'টো মানে পিছলৈও হয়তো মানে থাকি যাব আৰু তাৰ স্মৃতি হিচাপে। সেয়েহে মই আচলতে ভিডিঅ'টো কৰি ৰাখিছোঁ। আৰু দূৰলৈ বেটা প্ৰথম যাব, এবাৰ ফাৰ্ষ্ট হয়। আমি পিছে আগতো গৈছোঁ বাৰু, বেটাহে প্ৰথম যাব। সি এয়াৰপৰ্টতো বহুত উৎপাত কৰি আছিলে, আমনিও কৰিলে অকণমান, কাৰণ বহুত দেৰি 2 ঘণ্টা আগতে আচলতে যাব লাগে এয়াৰপৰ্টলৈ ন, তাৰ আমনিও লাগি গৈছিলে। তথাপিও সি ফ্লাইটবিলাক গৈ থাকে যিহেতু, সেইবিলাকে চাই টাইম পাছ কৰি থাকিলে আৰু অকণমান। এইটো চাওকচোন তাৰ উৎপাতবোৰ কি কৰি আছে, নতংকি। তাৰ বহুত ভাগৰ লাগিছিলে, যিহেতু ৰাতিও মানে ভালকৈ শোৱা নহ'লেই ন, ৰাতিপুৱা আকৌ উঠিলে সোনকালে। সি এয়াৰপৰ্টলৈ ফ্লাইটত উঠাৰ আগতে সি অলপ দেৰি শুইয়ে ল'লে মোৰ কোচতে। আৰু বাছেদি আমি গ'লোঁ ফ্লাইটখনলৈ। এইখন আমাৰ ইণ্ডিগ' ফ্লাইট হয়। ইয়াৰ পৰা আমি হায়দৰাবাদ যাম। হায়দৰাবাদত আমাৰ লে'অভাৰ আছে 2 ঘণ্টাৰ বাবে। মোৰ পিছে বেটাক লৈ যাবৰ বাবে প্ৰথমবাৰ অকণমান ভয়ো লাগি আছিলে, কাৰণ আমনি কৰিব নেকি, বা কিছুমানৰ যিহেতু কাণত বিষো হয় ওপৰলৈ গ'লে। পিছে সি এনেকুৱা একো আমনি নকৰিলে বাৰু, সি ভালেই পালে সি গৈ, তাৰ কাণৰ প্ৰব্লেমো নহ'লে একো। কিছুমানৰ হয় বাৰু দেই কাণৰ প্ৰব্লেম, মোৰে অলপ কাণখন তাল মাৰি ধৰিছিলে, তাৰপিছত একোৱেই নহ'লে। মানে সি প্ৰথমবাৰ যে উঠিছে বুলি মানে ফিলেই নহ'লে, সি বহুত ধুনীয়াকৈ গ'ল। আৰু তাক খুৰাকে ঘৰৰ পৰাই কৈ পঠিয়াইছিলে যে তাত গৈ কাপা মেগী খাবা, কুকিজ খাবা। সেইকাৰণে সি মানে ওপৰলৈ উঠাৰ পিছতে সি মানে এইটো খাওঁ সেইটো খাওঁ কৰিবলৈ ষ্টাৰ্ট কৰিয়ে দিলে। আৰু দেখিছে নাই, আৰু ঘৰৰ পৰাই সি মানে কালাৰ পেঞ্চিল এইবিলাক লৈ গৈছিলে। সেইকাৰণে তাক মানে এই কালাৰ পেঞ্চিল সেইবিলাক কৰিবলৈ কাৰণেও অকণমান সময় দি দিলোঁ, আৰু সেইবিলাক কৰিয়ে সি টাইমটো পাছ কৰি দিলে। চাওকচোন, ওপৰৰ পৰা দেখিবলৈ যেন ইমান ভাল লাগিছে। বেটা Oh, hello. Mommy, what are you doing? কাৰণেই নে, আৰু উৰি ফুৰি খাবলৈ পাইছোঁ কাৰণেই নে কি নাজানো, আৰু ইমান বেছি মানে যিটো 60 ৰুপিজৰ যিটো কাপা মেগী হয়, সেইটো তাত ফ্লাইটৰ ভিতৰত 400 লয়।
একেই খাবলৈ ইমান টেষ্টটো পিছে ভাল নহয় বাৰু তথাপিও আৰু বেটাই খাম বুলি কোৱা কাৰণে তাক কিনি দিলোঁ আৰু আমি কফি খাই ল'লোঁ কফিও ওপৰত 150 টকাকৈ লৈছে আৰু চাওকচোন নাজাৰাটো কিমান ধুনীয়া সৰু ল'ৰা ছোৱালীৰ কাৰণে আচলতে অলপমান দূৰ জাৰ্ণি কৰিলে এনেকুৱাই ধুনীয়া কালাৰ পেঞ্চিল লৈ গ'লে বুলি ক'লে তাহাঁতি অকণমান আমনি নকৰে কাৰণ তাহাঁতি তাতে বিজি হৈ যায় আৰু আমি গৈ গৈ হায়দৰাবাদ পালোঁগৈ হায়দৰাবাদতে আমি 2 ঘণ্টা ৰখিম আকৌ 3টা বজাৰ পৰা আমি হায়দৰাবাদ গৈ পাওঁতে কমেও 6টামান বাজিছিলে আমি হায়দৰাবাদ গৈ পাওঁতে 5:30মান বাজিছিলে আৰু তাতে 2 ঘণ্টা ৰখিলোঁ হায়দৰাবাদৰ এয়াৰপৰ্টটো ইমান বেছি ডাঙৰ হয় আমি বিচাৰি আছিলোঁ ক'ত আছে আকৌ বুলি পেলাই আমি আকৌ গৈ পালোঁগৈ ইয়াৰ পৰা আমি য'লৈ গৈ আছোঁ তালৈ অকল 45 মিনিটছেই লাগে 45 মিনিটছত গৈ পাই যামগৈ আৰু বেটাই তাতো বিশাখাপট্টনমৰ এজন মানুহৰ লগত ফ্ৰেণ্ডশ্বিপ কৰি ল'লে তেওঁ পিছে হিন্দীও বুজি নাপায় অসমীয়াটো বাৰু বুজি নাপায়ে ইংলিছতে দুইটাই কিনো কথা পাতিছে নাজানো আৰু দুইটাই আৰু আমি গৈ পালোঁগৈ আমি গোৱালৈ আহিছোঁ অকণমান হলিডে' মনাবৰ বাবে আহিছোঁ আচলতে বেটাই আহিম কৈ আছিলে এনেকুৱা বিচ থকা জেগাৰ বাবে আৰু আমিও বহুত দিন অহা নাছিলোঁ ক'তো সেইকাৰণে আমি আহি পাই গ'লোহি বহুত ভাগৰ লাগি গৈছেগৈ একদম টোপনিও ধৰিছে কাৰণ দিনটো অকণমানো ৰেষ্ট লোৱা নাই ন ফ্লাইটৰ ভিতৰতনো কি ৰেষ্ট ল'বা আৰু ৰাতিও ভালকৈ শোৱা নহ'লে একদম টোপনি বেটা যে একদম বেচেৰাটো ভাগৰ লাগি গৈছেগৈ সি অলপমান সময় গাড়ীতে শুই ল'লে উঠি কিনি আকৌ আমি এয়াৰপৰ্টৰ পৰা আমি গৈ আছোঁ কণ্ডলিম বিচলৈ কণ্ডলিম বুলি যিটো এৰিয়া আছে চিংকুৰিয়াম ৰোড আমি তাতেই চিং দ্য পাৰ্টি হোটেল বুলি এখন বুকিং কৰি থোৱা আছিলে আগতে তালৈ বুলি গৈ আছোঁ আৰু তাৰ পৰা এয়াৰপৰ্টৰ পৰা হোটেললৈ 1 ঘণ্টা লাগি গ'ল এইটো আমাৰ হোটেলৰ ৰুমটো অকণমানকৈ আপোনালোককো দেখুৱাই দিলোঁ আৰু আজিলৈ ভিডিঅ'টো তেতিয়াহ'লে ইমানতে সামৰি মাৰিছোঁ যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট ভিডিঅ' আহি আছে অতি সোনকালে আপোনালোকে চাই থাকিব